এতিয়া নিশা 12 বাজিছে আৰু নিশা 12 বজাৰ আমি এক বিশেষ দৃশ্য দেখুৱাব বিচাৰিছো এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোক আৰু এয়া কেৱল আজিৰ দৃশ্য নহয় যিসকল লোকে লখিমপুৰৰ লালুকৰ কৰোনাবাৰীৰ এই স্থানত আহে এয়া হৈছে লালুক মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰ আৰু প্ৰৱেশ দ্বাৰৰ তলত দেখুৱাইছো আৰু এয়া হৈছে কৰোনাবাৰী যি অঞ্চল ইয়াৰ ৰাজপথ প্ৰতিটো পথেই প্ৰত্যেক দিনা নিশাৰ ভাগত এইগৰাকী মানসিক বিকাৰগ্ৰস্ত লোক ইয়াত থাকে আৰু এইগৰাকী লোকে চাফা কৰে আমি দেখুৱাইছো নিশাৰ ভাগত প্ৰত্যেকটো পথেই তেখেতে এনেধৰণে চাফা কৰে দিনত মানুহে আৱৰ্জনা পেলাই লেতেৰা কৰে আৰু নিশা হোৱাৰ লগে লগে হাতত ঝাৰু লৈ এইদৰে তেখেতে ইয়াৰ পথ চাফা কৰে অৰ্থাৎ এইগৰাকী লোকে নীৰৱে এক মহান কাম কৰি গৈছে যদিও সমাজৰ দৃষ্টিত তেখেত মানসিকভাৱে বিকাৰগ্ৰস্ত লোক কিন্তু এইগৰাকী লোকে এক বিশেষ দৃষ্টান্ত দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে এয়া আমি দেখুৱাইছো আৰু এই কৰোনাবাৰী অঞ্চলৰ প্ৰতিগৰাকী লোকেই এইগৰাকী লোকক জানে চিনি পায় তেখেতে প্ৰতি নিশাই হাতত ঝাৰু লৈ নিশা 12টা 1টা বজালৈকে তেখেতে এই পথ চাফা কৰে দেখুৱাইছো ৰাজপথ কি ধুনীয়া চাফা কৰি ৰাখিছে তেখেতে প্ৰতিদিনেই এয়া লালুক বিহপুৰীয়া সংযোগী যি ঘাইপথ আছে সেই ঘাইপথ তেখেতে চাফা কৰে প্ৰতি নিশাই চাফা কৰে এই কৰোনাবাৰীত আপুনি নিশাৰ ভাগত আপুনি দিনত সাধাৰণ লোকে পথচাৰীয়ে যিসমূহ আৱৰ্জনা পেলায় পেকেট পেলায় সেইসমূহ নিশাৰ ভাগত এফালৰ পৰা এনেধৰণে চাফা কৰে এইগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত লোক এই লোকজন অৱশ্যে ইয়াৰ নহয় তেখেত বাহিৰৰ পৰা আহিছে বিগত কিছু দিনৰ পৰা তেখেতে এই অঞ্চলটোত বা কৰোনাবাৰী এলেকাটোত তেখেতে থাকি পেলাই এই কাম নীৰৱে কৰি গৈছে নিশাৰ ভাগত যিসকল লোক ওলাই আহে এই সময়খিনিত নিশা 11-12 বজাত 1টা বজাত যেতিয়া সকলো লোক ঘৰাঘৰি হয় তেতিয়া তেখেতে এই কামসমূহ কৰে আৰু বহুতৰ হয়তো এয়া দৃষ্টিগোচৰ হৈছে আৰু সেয়া আমি দেখুৱাইছো আৰু নীৰৱে তেখেতে এই কাম কৰি গৈছে সমাজৰ চকুত মই পুনৰ কৈছো সমাজে তেওঁক অৱহেলা কৰে বা বহুতে তেওঁক মৰমত কিবা এটা খাবলৈ দিয়ে সেয়া যিয়ে নহওক কিন্তু তেখেতে যি কাম কৰি গৈছে সেয়া সঁচাকৈ এক মহান কাম কৰিছে তেখেতে এই পৰিৱেশ চাফা কৰাত তেখেতে নীৰৱে এই কাম কৰি গৈছে এয়া হৈছে লালুকৰ কৰোনাবাৰী ৰাজপথৰ দৃশ্য আৰু এয়া কেৱল আজিৰ দৃশ্য নহয় হাতত ঝাৰু লৈ এইগৰাকী লোকে প্ৰতি নিশাই কৰি গৈছে এই কাম কি নাম সিৰাজুল ক'ত ঘৰ আপোনাৰ খেৰবৰী ক'ত কি খাইছে আপুনি ক'ত খাইছে কোনে খুৱাই আপোনাক এই ইয়াত ডেইলি ৰাতি আপুনি এনেকে চাফা কৰে কিয় চাফা কৰে আপুনি ইয়াত থাকে ক'ত ইয়াতে চকীতে থাকে ঠাণ্ডা নালাগে ইমান ঠাণ্ডা লাগে কাপোৰ চাপোৰ দিয়া নাই কোনেও কাপোৰ আছে আৰু লাগিব কিবা হা আপোনাৰ অৰিজিনেল ঘৰ ক'ত মুৰ্ছিদাবাদ ইয়াত কিমান দিন হৈছে অহা আপুনি হা হা কিমান দিন হৈছে আপোনাৰ অহা 4-5 দিন আসছি 4-5 বছৰ হৈ গৈছে ইয়াতে থাকে আপোনাৰ পৰিয়ালত বেলেগ মানুহ নাই কোন কোন আছে ঘৰত আছে মুৰ্ছিদাবাদ কোন কোন আছে আপোনাৰ পৰিয়ালত বিয়া পাতিছে আপুনি আপোনাৰ পৰিবাৰ আছে ল'ৰা ছোৱালী আছে ক'ত থাকে আপুনি ইয়াত কিয় আহিছে তেতিয়া কামে এসেছিলাম কি কামত আহিছিলে
সবজি মলে ব্যবসা ট্যাবসা করে। এতিয়া কি হ'ল চব্জি ব্যৱসা নকৰে এতিয়া কি কৰি চলে আপুনি গাড়িতে রিক্সা মুস্কা চালায়, গাড়িতে সব। ইয়াত ক'ত থাকে স্যার আপুনি দেখাই দিয়ক আহক ক'ত থাকে ইয়াত নিজে চব্জিটা খাবি। এই বেঞ্চত থাকে আপুনি দিনত খাই ক'ত আপুনি ভাত চাত নাখায় এইখনে তেখেতৰ বিচনা অৰ্থাৎ এইখন এখন দোকান আৰু দোকানৰ সন্মুখৰ যি বেঞ্চ আছে তাতে তেখেতে এই অলপ এখন সৰু পাতল কম্বল এই কম্বলখনে লৈ আৰু কি আছে আপোনাৰ এই মোনাত কি আছে মোনাত হা Hari-hari.